আজি আমি নৱম শ্ৰেণীৰ অনুশীলনী 13.1 that means পৃষ্ঠকালি আৰু আয়তন চেপ্টাৰটো 5 আৰু 6 নম্বৰটো কৰিব ওলাইছোঁ। এতিয়া 5 নম্বৰটো দিয়া আছে ঘনক আকৃতিৰ বাকচ এটাৰ দিশ দিয়া আছে কাষৰ দিশ আৰু লগতে আয়তীয় ঘনক আকৃতিৰ বাকচ এটাৰ দিশ প্ৰস্থ আৰু উচ্চতা দিয়া আছে। এতিয়া আমি উলিয়াব লাগিব কি যে কোনটোৰ পাৰ্শ্ব পৃষ্ঠকালি বেছি আৰু কোনটোৰ কম। পাৰ্শ্ব পৃষ্ঠকালি দ্যাট মিন্স চাৰিবাৰৰ কালি সেইটো আমি উলিয়াব লাগিব। একেদৰে মুঠ পৃষ্ঠকালি দুয়োটাৰে উলিয়াব লাগিব আৰু কোনটোৰ কম আৰু কোনটোৰ কিমান কম সেইটো আমি উলিয়াব লাগিব। গতিকে আমি প্ৰথমতে ঘনক আকৃতিৰ বাকচটোৰ প্ৰতিটো কাষৰ দিশ দিয়া আছে 10 চেণ্টিমিটাৰ। এটাকে বাকচটোৰ পাৰ্শ্ব পৃষ্ঠকালি সূত্ৰটো হৈছে চাৰি বেৰৰ অৰ্থাৎ 4 ইয়াতে হ'ব। ঘনকৰ মুঠ পৃষ্ঠকালি 6L স্কুৱেৰ হয়, গতিকে পাৰ্শ্ব পৃষ্ঠকালি হ'লে হ'ব 4L স্কুৱেৰ 4 ইনটু 10 স্কুৱেৰ 4 ইনটু 400 বৰ্গ চেণ্টিমিটাৰ। নেক্সট আমি উলিয়াম আয়তীয় ঘনক আকৌ আয়তীয় ঘনক আকৃতিৰ বাকচটোৰ দিশ L প্ৰস্থ B উচ্চতা H। দিশ দিয়া আছে 12.5 প্ৰস্থ 10 আৰু উচ্চতা দিয়া আছে 8 গোটেইকেইটা চেণ্টিমিটাৰত দিয়া আছে। এতিয়া আয়তীয় ঘনক আকৃতিৰ বাকচটোৰ পাৰ্শ্ব পৃষ্ঠকালি আয়তীয় ঘনক আকৃতিৰ বাকচটোৰ পাৰ্শ্ব পৃষ্ঠকালি কি হ'ব? এইটো হয় 2 ইনটু আমাৰ LB2 নাহে 2 ইনটু LB প্লাছ BH প্লাছ HL আছিলেতো 2 ইনটু BH প্লাছ HL L প্লাছ B ইনটু H BH প্লাছ HL দুটা আহিব K ইকুৱেল 2 ইনটু 12.5 plus 10 into 8 2 into যোগ কৰিলে পাম আমি 22.5 into 8 ইকুৱেল এইটো পূৰণ কৰিলে আমি পাওঁ 4 তাৰ আগত দশমিক এইটো 45 হৈ গ'ল 45 into 8 32 320 360 বৰ্গ চেণ্টিমিটাৰ। এটাকে আমাৰ পাৰ্শ্ব পৃষ্ঠকালি কোনটো বেছি হ'ল? ডেফিনেটলি ঘনক আকৃতিৰ বাকচটো 400 দিয়া আছে আৰু এইটো হৈছে 400 পালোঁ আমি আৰু এইটো হৈছে 360। এটাকে ঘনক আকৃতিৰ বাকচটোৰ পাৰ্শ্ব পৃষ্ঠকালি কিমান বেছি আমাক 400 মাইনাছ 360 ইকুৱেল 40 বৰ্গ চেণ্টিমিটাৰ বেছি। এইটো আনসাৰ আমাৰ 1 নম্বৰটো হৈ গ'ল। নেক্সট আমি 2 নম্বৰটোৰ বাবে আমি মুঠ পৃষ্ঠকালি ওলাব লাগিব।
নাম্বাৰ 2 খনক আকৃতিৰ বাকচটো খনক আকৃতিৰ বাকচটোৰ মুঠ পৃষ্ঠকালি 6l স্কোয়ার 6 into 10 স্কোয়ার 6 into 100 600 বর্গ সেন্টিমিটার। তার পাছত আমি উলিয়াব লাগিব আয়তীয় ঘনক আকৃতিৰ বাকচটোৰ মুঠ পৃষ্ঠকালি আৰু আয়তীয় ঘনক আকৃতিৰ বাকচটোৰ মুঠ পৃষ্ঠকালি সূত্ৰটো আছিলে 2 into LB plus BH plus HL 2 into plus 10 into 8 8 into 8 into 12.5 আমি ইকুৱেল পাম 2 into এটাৰ আগত দশমিক আছে 10 লগত পূৰণ কৰিলে 125 80 এটো হ'ব 8 5 40 4 16 20 শূন্য গ'ল 2 10 100 আহিব স্পেস তো আমি কিমানখিনি পাম 2 into এইখিনি এড কৰিলে 100 225 305 2 into আমি পাম 2 into 305 equal 610 বর্গ সেন্টিমিটার। এতিয়া ঘনক আকৃতিৰ বাকচটোৰ পালো 600 আৰু আয়তীয় ঘনক আকৃতিৰ বাকচটোৰ মুঠ পৃষ্ঠকালি পালো 610 গতিকে আয়তীয় ঘনক আকৃতিৰ বাকচটোৰ মুঠ পৃষ্ঠকালি বেছি হ'ব এতেকে আয়তীয় ঘনক আকৃতিৰ বাকচটোৰ মুঠ পৃষ্ঠকালি ঘনক আকৃতিৰ বাকচটোৰ মুঠ পৃষ্ঠকালিতকৈ কিমান বেছি হ'ব 610 minus 600 equal 10 বর্গ সেন্টিমিটার 10 বর্গ সেন্টিমিটার বেশি। কুৱেশ্যনটো ডাঙৰ হ'লেও কুৱেশ্যনটো পঢ়ি চাব লাগে আৰু ষ্টেপ ৱাইজ বস্তুখিনি ভাঙি ল'লে চিষ্টেমেটিক লিখি ল'লে টান নহয় এইটো। নেক্সট নাম্বাৰ 6 সলিউশন। 6 নম্বৰটো দিয়া আছে এটা গ্ৰীণ হাউচ, এটা ঘৰ বুলি ধৰি ল'লে হ'ল আৰু সেউজ গৃহ। তাৰ আমাৰ দিকপ্ৰস্থ উচ্চতা দিয়া আছে, ব্যৱহৃত কাঠৰ পাতৰ মুঠ কালি, ডেট মিনছ আমি মুঠ পৃষ্ঠকালিটো উলিয়াব লাগিব। দিয়া আছে গ্ৰীণ হাউচটো দিয়া আছে গ্ৰীণ হাউচটোৰ দিক প্ৰস্থ উচ্চতা কিমান দিয়া আছে 30 25 25
চেণ্টিমিটাৰ দিয়া আছে গোটেইখিনি এতিয়া গ্ৰীণ হাউচটোত ব্যৱহৃত কাঁচৰ পাতৰ মুঠ কালি এতিয়া গ্ৰীণ হাউচটোত ব্যৱহৃত কাঁচৰ পাতৰ মুঠ কালি টু ইনটু HCl टू इंटू 30 इंटू 25 इंटू 25 प्लस 25 इंटू 30 इक्वल 2 इंटू 750 625 750 1500 2000 125 4250 পূৰণ কৰিলে আমি পাম 4250 বৰ্গ চেণ্টিমিটাৰ গতিকে ইমান বৰ্গ চেণ্টিমিটাৰ আমাক কাঁচৰ পাত লাগিব এতিয়া ইয়াৰ মুঠ 12টা দাঁতি গতিকে বাকচটোত তোমাৰ আয়তীয় ঘন আকৃতি হওক বা ঘন আকৃতি হওক দাঁতি কেইটা থাকে 12টা থাকে এই 12টা দাঁতিত আমি যদি কিবা টেপ লগাব খুজো তেতিয়াহ'লে আমাৰ টেপৰ দিশ কিমান হ'ব এইটো উলিয়াব লাগে গতিকে নাম্বাৰ 2 সেকেন্ড পাৰ্টটো আমাৰ মুঠ 12টা গ্ৰীণ হাউচটোৰ মুঠ বাৰটা দাঁতি কাষ বা প্ৰান্ত দাঁতিত লগোৱা টেপৰ দিশ আমাৰ L চাৰিটা থাকিব B চাৰিটা থাকিব H চাৰিটা থাকিব এইটো মনত ৰাখিব 4 ইনটু তোমালোকে বাকচ এটা উলিয়াই চালে এইটো গম পাই যাবা যে দিশ চাৰিটা থাকিব প্ৰস্থ চাৰিটা থাকিব আৰু উচ্চতা চাৰিটা থাকিব সো 4 ইনটু L প্লাছ B প্লাছ H 4 ইনটু 30 plus 25 plus 25 4 into 80 that means 320 centimeter দৈৰ্ঘ্যৰ আমাৰ টেপ লাগি টেপৰ প্ৰয়োজন হ'ব এইখিনি অংকটো দেখা ডাঙৰ যেন লাগিলেও এইটো ভয় খাব নালাগে কুৱেশ্যনটো সিস্টেমেটিক আমি লিখি ল'লে ষ্টেপ ৱাইজ কৰি গ'লে বস্তুটো ইজিয়ে হৈ যায় টান নহয় অংককেইটা তো আজিলৈকে ইমানত থাকক তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা তেতিয়া নেক্সট ভিডিঅ'খিনিৰ নটিফিকেশ্যনটো পাই যাবা তেতিয়া থেংক ইউ